হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান ৰুমত আছোঁ। কোন কোন আছে অনলাইন? সকলোৱে আহিলে ভাল পাম। এজনকৈ আহকচোন বাৰু কোনোবা। আজি বিশেষ এটা কাৰণত, এটা চেণ্টিমেণ্টটোৰ কাৰণে মই আহিলোঁ অনলাইন। কোনোবা আছেনে ফ্ৰেণ্ডছ? Jadi maksudnya kan ini sasa dui. Welcome Deuri Purnima, DK Deuri, Sorobjan Deuri. বিশেষকৈ আজি বেলেগ এটা চেণ্টিমেণ্টৰ কাৰণে আহিলোঁ অনলাইন। কিছুমান মানুহক সন্মান কৰোঁ, কিছুমান মানুহক আমি আমাৰ জাতিৰ এজন মুখ্য পৃষ্ঠপোষক হিচাপে আৰু লগতে জাতিৰ এজন ভাল উচ্চ পদত থকা বিষয়া হিচাপে আমি বহু ধৰণৰ সন্মান কৰোঁ। কিন্তু আজি কিছুমান চেণ্টিমেণ্টৰ কাৰণে মই অনলাইন আহিলোঁ, লাইভ আহিলোঁ। সবেই মিছিও হয়তো বুজিৰে চাগে নাই কাৰণে অনলাইন হৈ যাম। হেল্ল' ব্ৰো চুইনা এদিনীয়া বন্ধু আটাইনে জিবাই তুই লাইভ না শেয়ার নো में फ्रेंड्स दिनै बहुत दिन गुजा लिखिरी दुख जा फ्रेंडा एक्चुअली फ्रेंडा को इच्छा मैं कोनो धৰণৰ চিনাকি যাবা চং কিন্তু গুজা পেজ নিমাম হয়তো সকলোৰে হিজেনি চাগে আমুল খুটিমাই কঙা দিমুল চুমাই কঙা দিম বাইদু গুজলো না জিবাকানি ফ্রেন্ডস না আগুজা রিকোয়েস্ট জিবাকানি ফ্রেন্ডসা দেউৰি চি দুই না ভাবি নিজৰ সহ যি কেইজনে ভাবে যে নিজৰ গাত দেউৰি কেৱল দেউৰি তেজটো আছে আংবাংবিলাক নকওঁ মই যাৰ গাত প্ৰকৃত দেউৰি তেজ আছে তেখেতলোকে আহক এই লাইভটোলৈ আৰু বাকী যিমানখিনি ফ্ৰেণ্ডছ যাৰ নিজৰ ওপৰত বিশ্বাস নাই বা তেজত বোলে মিখলি আছে কিবা এটা বেলেগ তো তেখেতক মই নকওঁ মই আমাৰ অসমীয়া ফ্ৰেণ্ডছসকলক মই কোৱা নাই বিশেষকৈ বেলেগ এটা অলপ বিতৰ্কিত মন্তব্যৰ কাৰণে আজি লাইভ আহিলোঁ হেমন্ত দা ধন্যবাদ লাইভ অহাৰ কাৰণে কিন্তু আচলতে আমাৰ দেউৰিক লৈ কিবা এটা বেলেগ এটা বিতৰ্ক চলি থকাৰ কাৰণে মই লাইভ আহিলোঁ আজি চ' যিমানখিনি দেউৰি ফ্ৰেণ্ডছ আছে মই আমাৰ অসমীয়া বন্ধু ফ্ৰেণ্ডছসকলক মই কোৱা নাই কিন্তু যাৰ জিবাকানি দেউৰি আমাৰ যিমানখিনি দেউৰি লিখা দেউৰি টেঙাপনীয়া বৰগীয়া পাতৰগীয়া খুব কমেই বাৰু দিবঙীয়া বৰগীয়া আৰু টেঙাপনীয়া যিমানখিনি মোৰ ফ্ৰেণ্ডছ আছে যাৰ গাত দেউৰি তেজটো আছে বুলি ভাবে তেখেতলোকে আহক এই লাইভটোত আৰু যিসকল অলপ মিহলি থকা নিচিনাকৈ লাগে তেখেতলোকে যাব পাৰে মোৰ লাইভৰ পৰা চ' মই আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আজি বহুত ডাঙৰ এটা কথা শুনিলোঁ আচলতে তেখেতৰ লগত এক পক্ষত তৰ্কই কৰিলোঁ লাষ্টত তেখেতে মোক উপায় নাপায় ব্লক কৰি দিছে আৰু তেখেতে মোৰ কুৱেশ্যনবিলাকৰ উত্তৰ দিব পৰা নাই আৰু তেখেতক মই ইমানবাৰ ৰিকুৱেষ্ট কৰিলোঁ পৰিচয়টো দিবৰ কাৰণে পৰিচয়টো নিদিলে চৰি নেটৱৰ্কটো অলপ ডিষ্টাৰ্ব দিছে চ' মই যিমানখিনি মোৰ ফ্ৰেণ্ডছ দেউৰি টেঙাপনীয়া দিবঙীয়া বৰগীয়া যিমানখিনি ফ্ৰেণ্ডছ আছে সকলোকে মই স্বাগতম জনাইছোঁ লাইভলৈ আজি চেণ্টিমেণ্টটো অলপ জাতীয় চেণ্টিমেণ্ট হ'ল সেইটো কাৰণে মই ভাবিছিলোঁ এইটো এনেদৰে আমি বহলকৈ অনা দেউৰি মানে মিছাকা নেকি নিজিমাচা বেলেগ জাতিকা নেকি নিজিমাচা ইচাজুই আনা ভাবিম দেই কিন্তু উপায় যায় দিনীয়া বাধ্যশ্ৰম বহুত দিন যে বহুত দিনৰ পৰাই চাই আছোঁ এটা পেজ আছে চুতীয়া কালচাৰেল পেজ বুলি এটা পেজ বনাইছে কোনে নাজানো এডমিনজন কোন গম নাপাওঁ তেখেতে আমাৰ দেউৰি সম্প্ৰদায়ৰ যথেষ্টখিনি সংস্কৃতি যেনেদৰে বিন বজোৱা আমাৰ বোকা খেল লগতে আমাৰ সাজপাৰ পিন্ধা ছোৱালীৰ তেনেকুৱা ধৰণৰ লগতে আমাৰ আৱৰবৰ লহৰীয়া তেনেকুৱা ধৰণৰ বহুতখিনি সংস্কৃতিক চুতীয়া সংস্কৃতি বুলি কৈ কিনে নিজৰ পেজত আপলোড কৰি আছে আৰু সেইটো বিষয়ত তৰ্ক কৰিবলৈ যাওঁতে আমাক কৈছে যে আমি দেউৰীসকল আগতে দেউৰীসকলৰ মেইল সুঁতিটো হ'ল চুতীয়া আমি চুতীয়া হওঁ আমি দেউৰী যিমানখিনি এই বিষয়টো বহুত চেঞ্চিটিভ মেটাৰ আগতেও ইয়াৰ কাৰণে বহুত ডাঙৰ ইনচিডেণ্ট হৈ গৈছে মই সেইবিলাকত যাব নোখোজোঁ কিন্তু
অনুপম মই শ্বেয়াৰ কৰিব সকলোৱে মই আজি এটা পোষ্ট অলপ দিনত ষ্টেটাছটো মই ৰাতিপুৱা টাইমত এটা পোষ্ট শ্বেয়াৰ কৰিছিলোঁ ষ্টেটাছ আপলোড কৰিছিলোঁ সকলোৱে চালে গম পাব তাত সেই চুতীয়া পেজটোৰ পৰা এজনে মোৰ লগত বিতৰ্কিতভাৱে মোৰ লগত তৰ্ক কৰিছে আৰু তেখেতেও এইটো কথাও কৈ দিছে বহুত ডাঙৰ কথা এইটো মই নাজানো মই মোৰ মনত যিটো আছে মই সেইটো শ্বেয়াৰ কৰিছোঁ তেখেতে বহুত ডাঙৰ কথা এটাও শ্বেয়াৰ কৰিছে যে ভীমবৰ দেউৰী যিজন আমাৰ জননায়ক আজি সকলো অসমৰ ৰাইজে জানে ভীমবৰ দেউৰী এজন জননায়ক দেউৰী জাতিৰ তেখেতে কৈছে যে ভীমবৰ দেউৰীও আনকি চুতীয়া উপাধি লিখিছিল দেউৰী নিলিখে ভীমবৰ চুতীয়া লিখিছিল সেইটো কিমান দূৰ সত্য কিমান দূৰ মই নাজানো লজিকটো কিমান তেখেতে ক'ত পালে মই নাজানো কিন্তু তেখেতৰ মতে আমাৰ ভীমবৰ দেউৰী যিজন জননায়ক বুলি আমি যাক প্ৰতি বছৰে মানি আহিছোঁ জন্ম মৃত্যু দিৱস তেখেতেও আগতে দেউৰী নিলিখে চুতীয়া লিখিছিল কথাটো কিমান দূৰ সত্য নাজানো কিন্তু তেখেতৰ সেই মন্তব্যত বিশেষকৈ মই আজি চেণ্টিমেণ্টটোত জাতীয় চেণ্টিমেণ্ট এটা মোৰ বেলেগকৈ আহিছে মনত মই আজিলৈকে যিমানখিনি কৰিছোঁ বহুত কম কৰিছোঁ অসমত বহুতখিনি কাম কৰিছোঁ মই দেউৰীত বহুত কমেই কৰিছোঁ কিন্তু যিমানখিনি কৰিছোঁ সদায় জাতিটো ৰক্ষা কৰি মই কাম কৰিছোঁ তো ইমান এটা আৰু তেখেতৰ যিটো পেজ সেই পেজত অলৰেডি গোটেইখিনি আমাৰ দেউৰী ট্ৰাইবছৰ যিমানখিনি আছে মই আগতে কৈছোঁ বহুতখিনি দেউৰী ট্ৰাইবছৰ বস্তু তেখেতে আপলোড কৰিছে আৰু কৈছে যে সেয়া চুতীয়া ট্ৰাইবছৰ কিন্তু মুখামুখিকৈ তেখেতক মই ইনভাইটো কৰিছোঁ আহ্বান কৰিছোঁ যে সন্মুখত আমি বহি ডিছকাছ কৰোঁ আৰু এই বিষয়টো এটা চেঞ্চিটিভ মেটাৰ আমি ইয়াৰ কাৰণে বহুত ধৰণৰ আগতে ইনচিডেণ্ট হৈছে য'ত নেকি মাৰ্ডাৰ নিচিনা কেছো হৈছে আৰু আমি ইয়াৰ এটা ভুক্তভোগী আমাৰ গাঁওখন অভিশাপ এই কথাটোতে আমাৰ গাঁওখনত এটা অভিশাপ থাকি গ'ল সকলোকে আমি বহুত ধৰণৰ আমি ফেচ কৰিলোঁ বহুত ধৰণৰ কাজিয়াৰ পৰা ধৰি বহুত ধৰণৰ বিপদৰ পৰা আমি এই কেছটো লৈ এই চেঞ্চিটিভ মেটাৰটো লৈ আচলতে ধন্যবাদ নিৰূপম সকলোকে মই স্বাগতম জনাইছোঁ বস্তুটো মই ইমানদৰে বহলকৈ বিশ্লেষণ নকৰিম বুলি ভাবিছিলোঁ কিন্তু তেখেতলোকে যি ধৰণে আজি উপস্থাপন কৰিছে কথাটো আৰু আমাৰ দেউৰী ট্ৰাইবছৰ যিমানখিনি তেখেতলোকে উপস্থাপন কৰি গৈ আছে এইদৰে হ'লেতো মানে আমি হয়তো এদিনাখন এনেকুৱা হৈ পৰিম গোটেই দেউৰী জাতিটো শেষ হৈ যাম আৰু শেষত অকল থাকি যাব চুতীয়া আমি চুতীয়া হৈ থাকি যাম কিন্তু সঁচা অৰ্থত মই যিমানলৈকে জানো আৰু যিমানলৈকে মই ডাঙৰ কেইজনৰ পৰা শিকিছোঁ দেউৰী বুৰঞ্জী লিখা JK ছাৰ আমাৰ লক্ষ্যপতি ছাৰ তেখেতলোকৰ পৰা জনা মতে কিন্তু দেউৰী কেতিয়াও চুতীয়া নাছিল কিন্তু তেখেতলোকে জোৰ জবস্তি কৰি দেউৰীসকলক চুতীয়া বনায় আৰু চুতীয়াৰেই আমি চুতীয়াৰ পৰা অহা সেই কথাটো তেওঁলোকে বাৰে বাৰে আৰু মোৰ ওচৰত যথেষ্টখিনি কথা আছে মই এইদৰে লাইভত ক'ব নোৱাৰিম বহুতখিনি কথা তেখেতক মই অনলাইন যিমানখিনি পালোঁ যিমান টাইম পালোঁ তেখেতক মই ডেবিট কৰিবৰ কাৰণে মাতিলোঁ তেখেতৰ নাম্বাৰ খুজিলোঁ কিন্তু তেখেতে নাম্বাৰো নিদিলে নিজৰ পৰিচয়ো নিদিলে লাষ্টত মোক ব্লগো কৰি পেলাইছে কিন্তু তেখেতলোকৰ এতিয়াও পেজটো চলি আছে সেই পেজটো আপোনালোকে চবেই ৰিপৰ্ট কৰক তেখেতলোকৰ পেজত বহুতখিনি আমাৰ সম্পত্তি দেউৰী জাতিৰ সম্পত্তি তেখেতলোকে আপলোড কৰি কৈছে আৰু এটা ৱৰ্ড ইউজ কৰিছে মিচিগু ৱৰ্ডটো তেখেতলোকে ইউজ কৰিব পাৰে কিন্তু সেইটো আমাৰ দেউৰীৰ মিচিগু মানে ছোৱালী গাভৰু ছোৱালী মিচিগু মানে ছোৱালী সেইটো শব্দও ইউজ কৰিছে তেখেতলোকে তো আমাৰ যিমানখিনি দেউৰী গাত তেজ আছে দেউৰী তেজটো আছে তেখেতলোকক মই অনুৰোধ কৰিছোঁ সকলোৱে সেই পেজটোত গৈ ৰিপৰ্ট কৰক আৰু যিকেইজনৰ তেখেতলোকৰ লগ দি আছে যিকেইজনে আমাৰ দেউৰী হয় আমি চুতীয়া হওঁ বুলি যিকেইজনে কৈ আছে মই তেখেতলোকক কৈছোঁ আপোনালোকে দেউৰী লিখা উপাধি লিখা বন্ধ কৰি দিয়ক আপোনালোকে ডাইৰেক্ট মই আমুক চুতীয়া বুলি লিখক আমি একো নকওঁ আমি বেয়া নাপাওঁ কিন্তু সেই দেউৰী লিখি আকৌ আমি চুতীয়া হওঁ বুলি কৈ থকাটো বৰ্জন কৰক মোৰ ফালৰ পৰা সেয়া অনুৰোধ থাকিল মোৰ যিমান দেউৰী ফ্ৰেণ্ডছ আছে চবকে ক'ম নিশ্চয় অনুপম আমি এৰি নিদিওঁ বিশেষকৈ মই ইমান দিনে এই বিষয়টোত এই চেঞ্চিটিভ মেটাৰ বুলি বহুত দিন আমি অপেক্ষা কৰিলোঁ নকওঁ বাদ দিয়া হ'ব এদিন সকলো ঠিক হ'ব মই পাৰ্চনেলি সাহিত্য সভাৰ মানুহকো জনালোঁ প্ৰেছিডেণ্ট ছাৰক জনালোঁ ছেক্ৰেটাৰী ছাৰক জনালোঁ লগতে যিমানখিনি মই আমাৰ জাতিৰ যিমানকেইজন উচ্চ পদস্থ বিষয়াসকলক জনালোঁ কিন্তু
বহুত বহুত এলাহত থকাৰ নিচিনাকৈ আমাৰ নিজকে আমি এলাগে কৰাৰ নিচিনাকৈ কিন্তু আজি অনলাইন কণ্টিনিউৱাছলি তেখেতলোকে যিটো প্ৰচেষ্টাৰে কৰি আছে কামটো দেউৰীসকলৰ সংস্কৃতিটো নিজৰ সংস্কৃতি বুলি আজি তেখেতলোকে আমাৰ ভাষাটোক ইউজ কৰিবলৈ আৰম্ভ কৰি দিছে তেনেদৰে বহুতখিনি আছে আজি সঁচা কথা ক'বলৈ গ'লে বহুতখিনি আমাৰ মাজৰ পৰা বহুত সংস্কৃতি বেলেগ জাতিয়ে লৈ গ'ল বেলেগ জাতিয়ে লৈ গৈ কিনি কৈছে সেইখিনি আমাৰ সেইটো কথাটো নহয় আচলতে আমি জনাত বহুতখিনি আমাৰ মাজৰ আছিলে কিন্তু আজি উপস্থাপন তেনেধৰণে কৰাত আমি আঘাত পাইছোঁ ভিতৰি আৰু আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি অসমৰ দেউৰী যদিও আমি অসমীয়া হিচাপে নিজকে পৰিচিত কৰি ভাল পাওঁ কিন্তু আজি এটা আমি সুকীয়াকৈ মই এই লাইভটো অহাৰ কাৰণটো হ'ল আজি আমাৰ দেউৰীত এটা যিটো অসমীয়া আমি বৃহত্তৰ অসমীয়া জাতিৰ মাজত হ'লেও আমাৰ যিটো দেউৰী ট্ৰাইবছ গতিকে আমি দেউৰী ট্ৰাইবছ হিচাপে আমাৰ যিবিলাক সংস্কৃতি আছে আমাৰ যিবিলাক নিয়ম কানুন আছে আমাৰ পিন্ধন উৰণ খাৱন চন আমাৰ সকলো যি ধৰণৰ সংস্কৃতি আছে সেইবিলাক আমি বচাই ৰাখিব খোজোঁ আৰু সেইটো অনাগত সময়তো আমাৰ পূৰ্বপুৰুষৰ পৰা ধৰি যিটো চলি আহিছে সেয়া চলি থাকক আদি অন্তৰ নথকাকৈ কিন্তু মাজতে এই যিবিলাক আমাৰ ভাইৰাছ বুলিও ক'ব পাৰি তেখেতলোকে সকলোৱে শ্বেয়াৰ কৰি যাওক ফ্ৰেণ্ডছ যিমানখিনি আহিছে সকলোৱে এই লাইভটো শ্বেয়াৰ কৰক আৰু আমাৰ যিমান কেইজন দেউৰী মানুহ আছে সকলোৱে জানক যে আমি দেউৰীসকল কেতিয়াও কোনো কাৰণতে চুতীয়া মষ্ট ৱেলকাম দেৱ তোৰ মই চালোঁ বস্তুটো আপলোড দিছা যিটো তুমি বহুত চেণ্টিমেণ্টো লাগি আছে মই খুকুজা লাগি গৈছে কথা কওঁতে আচলতে নিজৰ জাতিক তেনেকুৱা ধৰণৰ কোনোবাই ক'লে মানে বহুত আঘাত পাওঁ তেখেতলোকক লগত আমি কেতিয়াও তৰ্ক বিতৰ্ক কৰিবলৈ যোৱা নাই কিন্তু তেখেতলোকৰ ইমান অধিকাৰ নাই যে আমাৰ সম্পত্তি তেখেতলোকে আপলোড কৰি এয়া আমাৰ বুলি ক'বৰ কাৰণে আৰু ইয়াৰ বিষয়ে যদি এয়া তেওঁলোকে যদি সোনকালে এই বস্তুটো যদি ৰিমুভ নকৰে বা তেখেতলোকে ডিলিট নকৰে তেতিয়া আমি আইনীভাৱেও ইয়াৰ প্ৰচেষ্টা ল'ম কিন্তু আমি এৰি দিয়াত নাই আৰু ইয়াৰ কাৰণে আমি যিমানখিনি যিখিনি কৰিবলগীয়া আছে কৰিম বহুত ধৰণৰ কথা আছে বহুত ধৰণৰ ভিতৰত কথা আছে কাৰোবাৰ যদি যিমান কেইজন চুতীয়া বিবেকৰ বুদ্ধি চুতীয়া দিমাগটোলৈ যিমান কেইজন মানুহ চলি আছে বা আমি দেউৰীসকল চুতীয়া বুলি যিয়ে সেইকাৰণে ভাবি আছে বা ভাবে তেখেতলোকক মই অনলাইন চেলেঞ্জ কৰিছোঁ তেখেতলোকে মোৰ নাম্বাৰটো নোট কৰি লওক মোৰ নাম্বাৰ 7002081618 মই আকৌ এবাৰ কৈছোঁ 7002081618 মোৰ ঘৰ কিনাপথাৰ নাৰায়ণপুৰৰ কিনাপথাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট কোনোবাই যদি এই আমি দেউৰীসকল চুতীয়া বুলি ভাবে আৰু ইয়াত যদি ডেবেট কৰিব খোজে আমি কওঁ যে আমি দেউৰীসকল কেতিয়াও চুতীয়া নহওঁ মই কওঁ কিন্তু যি কেইজনে ভাবে যে দেউৰীসকল চুতীয়া আৰু চুতীয়াৰ পৰা আমাৰ উৎপত্তি তেখেতলোকক মই অনলাইন চেলেঞ্জ কৰিছোঁ আহক ডেবেট কৰিম আমি একেলগে বহিম আপুনি মাতক য'লৈকে মাতে মই যাম কিন্তু আমি বহিম একেলগে কথা পাতিম কাজিয়া কৰাৰ কথা নহয় কাজিয়া কৰিম তৰ্ক কৰিম মাৰ্ডাৰ কৰিম কাটাকাটি কৰিম সেইবিলাক মই কৰিব কোৱা নাই আমি যুক্তিত তৰ্ক কৰিম আৰু বিজ্ঞানসন্মতভাৱে এই যিটো ইমান দিনে আমি ভুগি আহিছোঁ যদি আপুনি সঁচা আপোনাৰ কথা মানি ল'ম আৰু যদি মই সঁচা তেতিয়া আপুনি মোৰ কথা মানি ল'ব লাগিব চিধা কথা আমাক কিন্তু বিজ্ঞানসন্মতভাৱে যুক্তিখিনি আমাক প্ৰডিউচ কৰিব লাগিব এনেই বেকাৰ আগ্ৰাং পাগ্ৰাং আমুকে কৈছিল তামুকে কৈছিল নুশুনো বহুত ধৰণৰ হিষ্টৰীয়ে প্ৰমাণ কৰি দিলে এতিয়া বহুত ধৰণৰ বুৰঞ্জী ভুল আছে তো আপোনালোকে এটা ভুল বুৰঞ্জী বা শুদ্ধ বুৰঞ্জী মই ক'বলৈ নাযাওঁ কিন্তু যিমানলৈকে এটা মোৰ বিবেকে ঢুকি পায় মোৰ বিবেকে যিমানখিনিলৈকে বুজি পায় আমি দেউৰীসকল কেতিয়াও চুতীয়া নাছিলোঁ আৰু চুতীয়া নহওঁ আৰু এই চেণ্টিমেণ্টৰ যোন কেইজনে মোৰ ফ্ৰেণ্ডছে বুজি পাইছে তেখেতলোকে এই লাইভটো শ্বেয়াৰ কৰি যাওক আৰু মোৰ লগত যদি আছে আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু যিকেইজনে ভাবে যে আমি চুতীয়া তেখেতলোকে মোৰ ফ্ৰেণ্ড এই লাইভৰ পৰা আঁতৰি যাব পাৰে মোৰ কোনো আপত্তি নাই আৰু মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা তেখেতলোকে নিজক ৰিমুভ কৰিব পাৰে বা মোক ব্লক কৰি দিব পাৰে কোনো আপত্তি নাই কিন্তু মই জাতিৰ কাৰণে মই জাতিক ভাল পাওঁ মই আমাৰ কিনাপথাৰ দেউৰী গাঁৱৰ বৰ পূজাৰী স্বৰ্গীয় মণিৰাম বৰ পূজাৰী দেউৰী গাঁৱৰ ইয়াৰ মই ডাঙৰ নাতি মোৰ চিনাকি মই দিছোঁ আৰু মই আজি চেণ্টিমেণ্টৰ কথাটো কৈ থকাৰ কাৰণে মোৰ বেলেগ ধৰণৰ আহিছে হ'ব পাৰে টিউনটো কিন্তু মই জাতিক ভাল পাওঁ কাৰণে আজিলৈকে কেৱল জাতিৰ কাৰণেই কাম কৰি গৈ আছোঁ নিস্বাৰ্থে কাম কৰি গৈ আছোঁ কাৰো ধাৰ খোৱা নাই সঁচা কথা কাৰো ধাৰ খোৱা নাই কাৰোবাৰ পৰা ধাৰ লোৱা নাই কাৰোবাৰ পৰা ধাৰ কৰি কিবা এটা কৰা নাই যি কৰিছোঁ নিজৰ ভৰিত থিয় দি কৰি কাম কৰি গৈ আছোঁ আৰু যে হয়তো আজীৱন মই এয়াই কৰি থাকিম জাতিৰ কাৰণে আজি মোৰ
ঘৰৰ অৱস্থা বহুত টনকিয়াল নহয় কিন্তু মোৰ ঘৰৰ অৱস্থা যিয়ে নহওক কিন্তু মই জাতিৰ কাৰণে ত্যাগ কৰি গৈ আছোঁ মই ভাবোঁ মোৰ জাতিক মই ভাল পাওঁ মোৰ ককা দেউতাই যি ধৰণে জাতিৰ কাৰণে সকলোখিনি কৰি গুচি গ'ল নিজৰ বয়স আদায় কৰি গুচি গ'ল মই সেই ককাৰ আদৰ্শ পৰামৰ্শ কেতিয়াও মই লাঞ্ছিত হ'ব নিদিওঁ এয়া মোৰ দৃঢ় প্ৰতিজ্ঞ মই গতিকে যিমানখিনি ফ্ৰেণ্ডছ মোক ছাপৰ্ট কৰিব খোজে বা মোৰ লগত আছে তেখেতলোকক মষ্ট ৱেলকাম মোক সহায় সহযোগিতা কৰক আৰু এই যুদ্ধত আপোনালোকৰ সহায় সহযোগিতা লাগিব কিন্তু আমি দেউৰীসকল দেউৰী কোনো কালে চুতীয়া নহয় বাকী যিমানখিনি চুতীয়া ফ্ৰেণ্ডছ আছে তেওঁলোকে জানি লওক আপোনালোকৰ লগত এইটো বিষয়ত এটা কাজিয়া নকৰোঁ যে আপোনালোকে চুতীয়া আমাৰ কথাটো হ'ল আমি দেউৰী হ'ল আপোনালোকে চুতীয়া বছ আমাৰ কোনো আমাৰ আপোনালোকৰ আমাৰ অহা যোৱাত থাকক আমাৰ ভাই বন্ধু থাকক কোনো আপত্তি নাই কিন্তু দেউৰীসকলক যে চুতীয়াৰ পৰা উৎপত্তি বা আমাৰ দেউৰীসকলৰ গোটেই সংস্কৃতিটো চুতীয়াৰ সেই কথাটো নক'ব আঘাত পাওঁ এটা কথা সত্য আহোমে ৰাজত্ব কৰিলে আমাক চুতীয়াই ৰাজত্ব কৰিলে আমাক চুতীয়াৰ ৰাজত্বকাল আহোমৰ ৰাজত্বকাল মিলাই আমি 900 বছৰ কাৰোবাৰ আণ্ডাৰত থাকিলোঁ ৰাজত্বকালত আছিলোঁ সেয়া বেলেগ কথা কিন্তু আমি দেউৰীসকল কোনফালৰ পৰা অহা আৰু চুতীয়াসকল কোনফালৰ পৰা অহা এই বুৰঞ্জী জনা মহাপুৰুষকেইজনে চাই ল'ব এনেই জাহাতা আমাক জাপি নিদিব বিজ্ঞানসন্মতভাৱে যিবিলাক যুক্তি নকৰাকৈ এনেই কাৰোবাৰ বুৰঞ্জী এটা পঢ়ি মই সেয়া সত্য বুলি জাপি নিদিব আমাৰ ওপৰত যুক্তিভাৱে নিজে সকলো জুকিয়াই মেলি আমাক ক'ব আৰু মই মোৰ ফ্ৰেণ্ডছ যিমানখিনি ফ্ৰেণ্ডছ আহিছে সকলোকে মই বাৰে বাৰে এটা কথা ক'ম আপোনালোকে প্লিজ লাইভটো শ্বেয়াৰ কৰক আৰু আপোনালোকে যদি মোৰ লগত আছে কমেণ্টছ কৰক মই ষ্টেটাছ শ্বেয়াৰ কৰিছোঁ অলপ আগতে যিটো চুতীয়া পেজ সেই পেজটোৰ লিংকটো মই শ্বেয়াৰ কৰি দিছোঁ পেজটো আপোনালোকে অ'পেন কৰি লাইক কৰিবলৈ কোৱা নাই মই অ'পেন কৰি সেইটো ব্লক কৰিবলৈ কৈছোঁ ৰিপৰ্ট কৰিবলৈ কৈছোঁ আপোনালোকে ৰিপৰ্ট কৰিব পেজটো তাত আমাৰ দেউৰী সংস্কৃতিৰ বহুতখিনি বস্তু আপলোড কৰি তেখেতলোকৰ চুতীয়া বুলি কৈ আছে এইটো বেয়া কথা চুতীয়াৰ কিবা এটা আপলোড কৰক আমাৰ কোনো আপত্তি নাই কিন্তু চুতীয়াই দেউৰীৰ বস্তু লৈ কিনি এইটো চুতীয়া আমি গ্ৰাহ্য নকৰোঁ সেইটো আৰু এইটো বিষয়ত আমি যিমানখিনি কৰিব লাগে আমি কৰিম সকলোৰে সহায় সহযোগিতা থাকক বা নাথাকক মই কৰিম মোৰ লগত আৰু কেইজনমান মোৰ ফ্ৰেণ্ডছ আছে বিশ্বাসী ফ্ৰেণ্ড আছে বন্ধু আছে তেখেতলোককো মই আদৰেৰে সন্মানেৰে তেখেতলোককো মই স্বাগতম কৰিছোঁ যিসকল ফ্ৰেণ্ডছ মোৰ লগত আহিব তেখেতলোককো মই স্বাগতম কৰিছোঁ আৰু এই যুদ্ধ আমি এৰি দিয়াত নাই আৰু এইটো এটা যুদ্ধ মাৰপিট কৰা যুদ্ধ নহয় কাৰোবাক গুলিয়াগুলি কাৰোবাক কটাকটি এই যুদ্ধ নহয় এই যুদ্ধ হ'ল সঁচা আৰু মিছাৰ প্ৰকৃত সত্য আৰু কিয়নো মই নিবিচাৰোঁ যে মোৰ পুত্ৰ মোৰ কালিলৈ মোৰ অগ্ৰজ মোৰ অনুজসকলেও এই লাঞ্ছনা ভোগক বা এই বিতৰ্কত সোমাই থাকক যে আমি দেউৰী আছিলোঁ নে চুতীয়া আছিলোঁ নে আমি চুতীয়াৰ পৰা উৎপত্তি নে আমি দেউৰী কাৰণ আমাৰ গাঁৱত আজি এই অৱস্থা এই কথাটো লৈ আমাৰ নিজৰ মাজত আমি কাজিয়াৰে বিয়পি পৰি আছোঁ আমাৰ গাঁৱত 3টা হাল আছে 4টা হাল আছে কিয় কাৰণে কিন্তু সকলোৱে তেখেতলোকেও জানে যে আমাৰ ক'ত কি হৈ আছে কিন্তু এই কথাত মই কেতিয়াও ছাপৰ্ট নকৰোঁ যে আমি দেউৰীসকল কেতিয়াও চুতীয়া আছিলোঁ চুতীয়া দেউৰী গতিকে এই কথাটো খাটাং কৰিবৰ কাৰণে কোনোবাই যদি মোৰ লগত ডিবেট কৰিব খোজে বা যদি মোৰ লগত তৰ্কত বহিব খোজে যুক্তিসংগতভাৱে মই সাজু আছোঁ মই মোৰ নাম্বাৰ দিছোঁ আপোনালোকে ফোন কৰিব মই য'তে মাতে মই উপস্থিত থাকিম মই কথা দিছোঁ আপোনালোকৰ নিচিনা এই পলাই নাযাওঁ ব্লক কৰি পলাই নাযাওঁ মিছাকৈ ব্লক কৰি যেতিয়া কুৱেশ্যনবিলাকৰ উত্তৰ দিব নোৱাৰে তেতিয়া ব্লক কৰি পলাই যোৱাৰ বিধৰ মই নহওঁ মোৰ নাম অনুজ দেউৰী মোৰ ঘৰ কিনা পথাৰত আৰু এই চেণ্টিমেণ্টটো আপোনালোকে যদি বুজি পায় তেতিয়াহ'লে ডিবেট কৰক আহক বহিম একেলগে সন্মুখত তৰ্ক কৰিম যুক্তিত কোনে জিকে সেইটো চাই ল'ম যিমানখিনি ফ্ৰেণ্ডছ আহিছে চেণ্টিমেণ্টটো আজি বেলেগ ধৰণৰ আছিলে তো মই অনা দেউৰীসকলক মই ক'বলৈ খোজা নাই অনা দেউৰী যিমানখিনি মোৰ ফ্ৰেণ্ডছ আছে বেয়া নাপাব আপোনালোকক আমি এই বিষয়ত টানি কিনি কিবা ক'ব খোজা নাই এয়া এটা যুদ্ধ জাষ্ট চুতীয়া আৰু দেউৰী ট্ৰাইবছৰ মাজত চুতীয়াসকলে আমাক টানি আজুৰি আমি দেউৰীবিলাক চুতীয়া হওঁ বুলি কৈ কিনে কৈ আছে গতিকে এইখিনিৰ পৰা আমি অলপমান এটা তৰ্কযুদ্ধ চলি আছে এই যুদ্ধটোত আপোনালোকক মই লাইভ আহিছোঁ আপোনালোক মোৰ ফ্ৰেণ্ড চাৰ্কুলত আছে গতিকে হয়তো দেখি পালেও বেয়া নাপাব আপোনালোকক মই কিবা বেয়া কথা ক'বলৈ যোৱা নাই বা আপোনালোকক কিবা আমনি কৰিবলৈ নাযাওঁ
কিন্তু এই কথাটো আজি শ্বেয়াৰ কৰিলোঁ ইয়াৰ কাৰণে ইমান দিনে এই কথাটো শ্বেয়াৰ কৰা নাছিলোঁ চাই আছিলোঁ কিন্তু যিটো বেছি হৈ গৈছে সেই কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰে যিটো এটা নাকৰ তললৈকে পানী থাকিলে সহ্য কৰিব পৰা যায় কিন্তু নাকৰ ওপৰত গ'লে মানুহ সহ্য কৰিব নোৱাৰে ঠিক সেই কথাই আজি হৈ পৰিছে তেখেতলোকে কালিলৈকে দেউৰী চুতীয়া চিলাই আছিলে চিঞৰি আছিলে বাদ দিয়া থাকি যায় একো নাই তেখেতলোকে চিঞৰি ভাগৰ পৰিব কিন্তু তেখেতলোকে আজি কি কৰিছে আজি আমাৰ দেউৰী ট্ৰাইবছৰ সকলো বস্তুখিনি সংস্কৃতি আমাৰ আৱৰবৰ লহৰীয়া চাবা আমাৰ বিচু চাজে বা বোকা খেল সকলোখিনি তেখেতলোকৰ নিজৰ বুলি আমাৰ বিচু শব্দটো তেখেতলোকে ইউজ কৰিছে বুধবাৰে আমাৰ বিহু হয় সেই বিচু হয় সেই বিচুটো তেখেতলোকে কৈছে তেখেতলোকৰ আমি তেখেতলোকৰ এই ধৰণৰ বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ উপস্থাপন কৰি আমাৰ গোটেই দেউৰীটো আমি যে চুতীয়া হওঁ সেই কথাটো তেখেতলোকে হয়তো আৰু 10-15 বছৰৰ পিছত মানে আমাৰ দেউৰীক মানে নিচিহ্ন মানে কোনো চিহ্ন নথকাকৈ কৰিব বিচাৰি পৰিছে গতিকে যিসকলৰ দেউৰীৰ গাত দেউৰী তেজ আছে ফ্ৰেণ্ডছ মই বাৰে বাৰে কৈছোঁ যিসকল ফ্ৰেণ্ডছৰ ওচৰত দেউৰী তেজ আছে যাৰ জিমচাই কাণা আইচাৰি জিমচাই ডিবঙীয়া টেঙাপনীয়া মুগনানে আইচাৰি লৌগে বুজি নৈ যাৰ ডিমঙে কেনে চু নিজে নেলো টেঙাপনীয়া বৰঙীয়া কানিকে চু ইচাৰি শিকিনো ইচাৰিবে আপোনালোকে ডিবঙীয়াটো মই নকওঁ টেঙাপনীয়া বৰগীয়াকো মই অনুৰোধ কৰিছোঁ আপোনালোকে ভাষাটো শিকিবলৈ চেষ্টা কৰক আৰু ভাষাটো শিকিবক আজি সেই চুতীয়া ব্যক্তিজনে ভাষাটো শিকি আমাক উল্টা চেলেঞ্জ কৰিছে তেখেতে নিজেই চেলেঞ্জ কৰিছে আমাক উল্টা আমি খাটি ডিবঙীয়া দেউৰী আমাক চেলেঞ্জ কৰিছে তহঁতে মানে আমাক কিবা বেলেগ ধৰণৰ ভাষা ইউজ কৰিছে যেটো মই সহ্য কৰিব পৰা নাই হয়তো ওচৰত পোৱা হ'লে এইটো টাইমতো কিবা এটাই হ'লহেঁতেন কিন্তু এটা শান্তশিষ্ট মগজুৰে মই সকলোকে অনুৰোধ কৰিব খোজোঁ বৰ এগ্ৰেছিভকৈ কথাবিলাক কৈ আছোঁ আচলতে খংটো মাৰ যোৱা নাই কিন্তু এটাই অনুৰোধ সকলোকে আমি দেউৰীসকল দেউৰীয়েই দেউ আমি পিয়'ৰ দেউৰী গতিকে এই কথাটো যদি যিসকল ফ্ৰেণ্ডছে নিজে একচেপ্ট কৰিছে যে আমি দেউৰী কেতিয়াও চুতীয়া নাছিলোঁ তেখেতলোকে মোৰ এই লাইভত থাকক মোৰ ফ্ৰেণ্ড লিষ্টত থাকক কিন্তু যিসকলে ভাবে যে আমি দেউৰীসকল চুতীয়া আছিলোঁ তেখেতলোকক মই কৈছোঁ আপোনালোকে চুতীয়া উপাধি লিখি লওক ধুনীয়াকৈ মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা মোক ব্লক কৰি দিয়ক বা ওলাই যাওক মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে এই মন্দিৰত আমাৰ দেওশালত আমাৰ দেগড়ত গৈ মৰংঘৰত গৈ আৰু মিছামিছিকৈ দেউৰীঘৰ অভিনয় কৰি বলি চলি দি এইবিলাক কৰিব নালাগে আৰু আপোনালোকে চুতীয়া লিখি চিধি গুচি যাওক চুতীয়াৰ লগত থাকক আৰু নহ'লে গোটেই এক চুক এটা বনাই চুতীয়া চুক বুলি কিনি বহি যাওক আমাৰ আপত্তি নাই কিন্তু আমাৰ দেউৰীৰ ড্ৰেছ আমাৰ দেউৰীৰ লহৰীয়া আৱৰবৰ সেইবিলাক নিজৰ বুলি কৈ এইটো চুতীয়াৰ বুলি কৈ আপলোড নকৰিব আৰু যদি কৰে নেক্সট টাইম কিন্তু আৰু এই বিষয়টো আপোনালোকে মোৰ ফ্ৰেণ্ডসকলক মই কৈছোঁ আপোনালোকেও যদি দেখিছে কাইণ্ডলি ইনফৰ্ম কৰিব মোক আৰু লগে লগে ব্লক কৰিব আৰু য'তেই অসুবিধা পায় কোনোবাই উচ্চ পদস্থত আছে কোনোবাই আমাতকৈ বহুত ডাঙৰ আছে অগ্ৰজ আছে তেখেতলোকে কোৱা কথাটোৱে সত্য আমি মানি নলওঁ আমাক যুক্তিসংগতভাৱে বিজ্ঞানসন্মতভাৱে সকলো কথাটো লাগে থেংক ইউ বেবী কথাটো তুমি বুজি পোৱাৰ কাৰণে আচলতে চেণ্টিমেণ্টটো অলপ বেলেগ ধৰণৰ আজি তেখেতে যিটো কথা ক'লে ভীম্বৰ দেউৰীৰ নিচিনা যিজন এজন মহান জননায়ক যাক আমি শ্ৰদ্ধাৰে পূজা কৰোঁ তেখেতৰ নিচিনা এজন ব্যক্তিক তেখেত এই চুতীয়া পেজৰ এডমিনজনে কৈছে যিজনে পৰিচয়ো দিব নোখোজে নিজৰ মোবাইল নাম্বাৰো দিব নোখোজে সেই চুতীয়া পেজৰ এডমিনজনে কৈছে যে ভীম্বৰ দেউৰীৰ এটা সময়ত দেউৰী নিলিখে তেখেতেও ভীম্বৰ চুতীয়া লিখিছিল গতিকে ভীম্বৰ চুতীয়া লিখা আছিল বা ভীম্বৰ চুতীয়া আছিল বুলি ভবা ফ্ৰেণ্ডসকলক মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা আঁতৰি যাবলৈ কৈছোঁ আৰু যিসকলে মোৰ ফ্ৰেণ্ড লিষ্টত আছে দেউৰী তেজ আছে ভীম্বৰ দেউৰী বুলি ভাবে তেখেতলোকে মোৰ লগত সহযোগিতা কৰক গতিকে মোৰ চেণ্টিমেণ্টটো আপোনালোকে বুজিবৰ চেষ্টা কৰক মই আৱেগিক হৈ পৰিছোঁ নিজেই কান্দিছোঁ নিজেই আমাৰ মানুহখিনিক এলেহুৱা নিজৰ মানুহখিনি বহুতে হয়তো সেই পষ্টবিলাক চাই আছে কিন্তু বাদ দিয়া বুলি থৈ দিছে কিন্তু কিয় এৰি দিছোঁ ময়ো আগতে এৰি দিছোঁ কিন্তু নহ'ব এনেকুৱা থাকিলে আমি এদিন হেৰাই যাম আমাৰ দেউৰী মানুহখিনিয়ে এদিন হেৰাই যাম দেউৰী মানুহখিনিৰ ইউনিটি লাগে দেউৰী মানুহৰ ইউনিটি লাগে বুলি বহুতবাৰ চিঞৰিছোঁ আজিও চিঞৰিছোঁ আমাৰ একতা নাথাকিল সেই ভতুৱাবিলাকে আমাক এনেদৰেই শেষ কৰি পেলাব
আছে আমাৰ মাজৰে বহুত দিগ্গজ তেখেতলোকৰ ছাপৰ্টত কথা কয়, তেখেতলোকৰ লগত সহযোগ কৰিয়েই তেখেতলোকক আমাৰ মাজলৈ লৈ আনিছে। কিন্তু আমি এক হৈ যদি আমি একত্ৰিত হৈ আমাৰ এই মুখ্য লক্ষ্যত যদি থাকোঁ, তেখেতলোকৰ সেই দেউৰী চুতীয়ামিটো সেই এতিয়া শব্দটো বেয়াকৈ ওলাব, চুতীয়াটো এটা ট্ৰাইব হয়, কিন্তু আমি মানে এটা এই কিবা এটা গালি দিবলৈ গ'লেও যেনে এই চুতীয়া সেই টাইপৰ হৈ যাব। গতিকে সেই চুতীয়ামি আমাৰ লগত নকৰিব, চুতীয়ামি আমাৰ লগত নকৰিব। আমাৰ লগত আমাৰ দেউৰীসকল মৰম, যিটো আমাৰ যিটো আৱেগিকভাৱে আমি যিমান মৰমীয়াল, যিমান আমি উদাৰ মনোভাৱৰ, গতিকে আমাক তেনেকৈয়ে থাকিবলৈ দিয়ক। সেয়ে আমাক পলিটিক্সত সোমাই, আমাক চুতীয়ামিত সোমাই এই আমাৰ দেউৰী সংস্কৃতিবিলাক আপলোড কৰি দেউৰীক চুতীয়া নহজাবগৈ। আপোনালোকে ডাইৰেক্ট চুতীয়া লিখক, চুতীয়া ড্ৰেছ পিন্ধক, কিন্তু দেউৰীৰ আমাৰ ৰঙা গামোচা পিন্ধা, বগা ড্ৰেছ পিন্ধা সেইবিলাক লৈ আপোনালোকে খেল নেখেলিব। দেউৰী ইজ দেউৰী, নট চুতীয়া। সেই কথাই মই ক'বলৈ গৈ আছোঁ। দেউৰী থেংক ইউ। আৰু ফ্ৰেণ্ডছ, চেণ্টিমেণ্টটো বহুত বেলেগ ধৰণে আহিছে আজি। হয়তো এই চেণ্টিমেণ্টটো আজীৱন আছে মনত, কিন্তু তেখেতলোকে আজি যিটো ধৰণে যি কথাটো কৈছে, আৰু দেউৰী জাতিক, আমাৰ দেউৰী কমিউনিটিক গৰু বুলি কৈছে। আমাৰ দেউৰী কমিউনিটি হেনো গৰু তেখেতৰ মতে। আমাৰ তেখেতলোকৰ চুতীয়া 45 লাখ জনসাধাৰণ আছে, আমাৰ মাত্ৰ 4 লাখ আছে, 2 লাখ আছে, 3 লাখ আছে তেখেতৰ মতে। গতিকে এইখিনি বস্তুটো এনেকুৱা ধৰণৰ হজম কৰিব পৰা ধৰণৰ বস্তু নহয়। তেখেতৰ নাম্বাৰ খুজিছিলোঁ মই, সেই মহাপুৰুষজনৰ ডিটেইলছটো খুজিছিলোঁ মই, কিন্তু নাপালোঁ। তেখেতে নিজেও নিদিলে পৰিচয়টো, লগতে মোবাইল নাম্বাৰো নিদিলে, লগতে মোক ব্লক কৰি দিলে। এতিয়া মই তেখেতক বিচাৰিও পোৱা নাই, ক'ত আছে তেখেতৰ নামটো কি আছিলে মই জানিব খুব ইচ্ছা আছিল। গতিকে দুৰ্ভাগ্য। কিন্তু মোৰ বোধেৰে মই যিকেইজনক ডাউট কৰি আছোঁ সেইকেইজনে হ'ব, আৰু তেখেতলোকক মই এৰি দিয়াত নাই। ফ্ৰেণ্ডছ, চিন্তা নকৰিব, মই এৰি দিয়াত নাই। আৰু আজিলৈকে যি কৰিম বুলি কৰিছোঁ, সিদ্ধান্ত যিটো লৈছোঁ আজিলৈকে কৰিছোঁ। যি নকৰোঁ বুলি কৈছোঁ, কোনো বাপেৰৰ হিম্মত নাই মোক কৰাবলৈ। মই দেখাত কি আপোনালোকে কেনেকৈ কি ভাবে, কোনে কেনেকৈ কি ভাবে, মোৰ কোনো দৰকাৰ নাই। মই কাৰো ধাৰো খোৱা নাই, কাৰো অনিষ্টও কৰা নাই। মোৰ এটাই লক্ষ্য, জাতিটোক লৈ, মোৰ পৰিবাৰক লৈ, মোৰ জাতিটোক, মোৰ দেউৰী জাতিটোক লৈ, মোৰ বৃহত্তৰ অসমীয়া জাতিটোক লৈ পৰিকল্পনা আছে মনত, কৰি গৈ আছোঁ। বন্ধুত্ব কাৰোকো ঠগা নাই 1 টকা। আমুকক মই শিল্পী লাইনত আছোঁ যদিও মই কাৰো অন্যায় আজিলৈকে কৰা নাই, কাৰোবাৰ পৰা ঠগি কাৰোবাৰ খোৱা নাই। গতিকে মই এটাই চিধাত থাকোঁ, চিধা কথা সহ্য কৰিম। বে লাইনৰ কথাবিলাক মই 1 ছেকেণ্ডৰ কাৰণে সহ্য কৰিব নোৱাৰোঁ। তো ফ্ৰেণ্ডছ, মোক ছাপৰ্ট লাগে। আৰু আপোনালোকে যদি ভাবে যে আমি দেউৰীয়ে হওঁ, তেন্তে মোৰ ফ্ৰেণ্ড লিষ্টত থাকক। যদি ভাবে যে দেউৰীসকল চুতীয়া আছিল, মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা ওলাই যাওক। চিধা কথা। নয়ন দেউৰী সকলোকে স্বাগতম। যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ এই লাইভটো, সেই মহাপুৰুষজনৰ তাত পৰক। সেই মহাপুৰুষজন কোন আছিলে মই গম নাপালোঁ। গতিকে সেই মহাপুৰুষজনে দেখক যে মই সেই শিয়ালৰ জাক বাঘৰ এটাই হয়। মই ভয় কৰা বিধৰ নহয়। মোৰ নাম্বাৰ মই দিছোঁ, অনলাইনতো দিছোঁ, মোৰ পেজতো আছে। আপোনাৰ যদি ইমান সাহস আছে, আহক মোৰ লগত ডিবেট কৰক। 1 ঘণ্টা সময় ল'ম, 1 ঘণ্টা সময়, 2 ঘণ্টা সময়, 10 মিনিট সময় ল'ম। মই টেবুলত একেলগে বহি ডিবেট কৰিম আপোনাৰ লগত যে হয়। আৰু এই কথাটো এনেকুৱা ধৰণৰ হ'বগৈ বুলি বহুত আগৰ পৰাই জানিছিলোঁ। তাৰ কাৰণে মাজতেও বহুতজনক মই বহুত ধৰণৰ ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে কিবা এটা পজিশ্যনত আহি কিবা এটা ষ্টেপ লওক, নহ'লে আমি দেউৰী জাতি এদিন হেৰাই যাম। কিন্তু দেউৰী আৰু কি ক'ম। কিন্তু আমি এনেকৈ থাকিলে নহ'ব, এনেকৈ সদায় থাকিলে নহ'ব। আমাক দেউৰী বুলি এনেই ট্ৰাইবেলক বহুতেই হাঁহেই, কিন্তু আমাক দেউৰী বুলি আকৌ বহুতে উপহাস কৰে। কিন্তু আজি মই এটাই ৰিকুৱেষ্ট কৰিব খুজিছোঁ সকলোকে, যিসকল ব্যক্তিয়ে ভীমবৰৰ নিচিনা জননায়ক, ভীমবৰ দেউৰীৰ নিচিনা জননায়কক এই কথা ক'ব পাৰিছে যে জননায়ক ভীমবৰ দেউৰী আগতে দেউৰী নিলিখে, তেখেত চুতীয়া লিখিছে। গতিকে তেনে মহান বিবেকৰ মহাপুৰুষজনৰ লগত চিনাকি হোৱাৰ তীব্ৰ হেঁপাহ থাকি গ'ল। তেখেতক লগ পাই মই তেখেতৰ চৰণত চুই এবাৰ সেৱা কৰিব হেঁপাহ থাকি গ'ল। যদি মহাপুৰুষ ক'ৰবাত আপুনি মোৰ লাইভটো চাই আছে, যদি চাই কেতিয়াবা আপোনাৰ চিনাকিটো দিব। মোৰ খুব ইচ্ছা থাকি গ'ল আপোনাৰ ওচৰৰ পৰা মৰম কৰাৰ। কি মৰম কৰিম সেইটো মোৰ ওপৰত এৰি দিয়ক আৰু।
গতিকে ফ্ৰেণ্ডছ আজি লাইভ অহাৰ বিশেষ একো কাৰণ নাই উদ্দেশ্য এটাই এয়াই বিশেষ কাৰণ আৰু এয়াই মুখ্য কাৰণ যে মই দেউৰী জাতি দেউৰী হওঁ মই দেউৰী বৃহত্তৰ অসমীয়া জাতিৰ মই এটা অংশ মই অসমীয়া অসমৰ কিন্তু মই দেউৰী জাতি হিচাপে যিটো তেখেতলোকে কৰিছে যিটো আমাৰ দেউৰী সংস্কৃতিৰ পৰা লৈ তেখেতলোকে আপলোড কৰি কৈছে যে এয়া চুতীয়া সংস্কৃতি তেখেতলোকলৈ মই অপেন চেলেঞ্জ কৰি কথাটো কৈছোঁ আপোনালোকে মোৰ লগত ডিবেট কৰক বহিব পাৰে য'তেই মাতক অসমৰ যিকোনো চুকতেই মাতক যিকোনো কোণতেই মাতক মই যাম মই ডিবেট কৰিম আপোনালোকৰ লগত আৰু মই এটা কথাই বাৰে বাৰে ক'ম দেউৰীসকল কেতিয়াও চুতীয়া নাছিল চুতীয়াসকল ক'ৰ পৰা আহিছিল দেউৰীসকল ক'ৰ পৰা আহিছিল মই ইমান ইতিহাস জনা বুৰঞ্জী জনা মহাপুৰুষ নহওঁ মোৰ সম্যক জ্ঞানেৰে মই যিমানখিনি ঢুকি পাইছোঁ যিকেইজনৰ লগত মই আলোচনা কৰিছোঁ বিজ্ঞানসন্মতভাৱে যিখিনি কথা শিকিছোঁ তাৰ পৰা মই এটা কথাই জানো আমি আমাৰ ককা দেউতাহঁতে কোৱা কথাটোও মনত আছে গতিকে আমি এটাই কথা জানো আমি দেউৰী আচলতে কেতিয়াও চুতীয়া নাছিলোঁ আৰু গতিকে মই আৰু বহুত কথা আছে যিসকলক মই সেই মহান পুৰুষসকলৰ লগত শ্বেয়াৰ কৰিব খুজিম গতিকে তেখেতলোকক মই অপেন অনুৰোধ কৰিম আপোনালোকে প্লিজ আহক মোৰ লগত ডিবেট কৰক মোৰ নাম্বাৰটো মই কৈছোঁৱেই আপোনালোকে মোৰ এড্ৰেছটো ল'ব পাৰে মোৰ নাম্বাৰ মোৰ এড্ৰেছ ডিটেইলছ মোৰ ফেচবুক পেজত আছে আপোনালোকৰ নিচিনা হাইড কৰি থকা নাই হাইড কৰি লুকুৱাই ৰাখি থোৱা নাই আৰু আজিলৈকে কোনোবা মই অনলাইন ফ্ৰেণ্ডছত থকা যিমানখিনি ফ্ৰেণ্ডছ আছে মই সকলোকে অনুৰোধ কৰিছোঁ 1 ছেকেণ্ডৰ কাৰণে আপোনালোকে ভাবক যদি মই কৰা এই বিপ্লৱ মই কৰা এই যুদ্ধটোত যদি সঁচা তেতিয়াহ'লে আপোনালোকে মোৰ লগত দিয়ক আৰু যদি ভাবে যে মই ভুল তেতিয়া মোক ডাইৰেক্ট ব্লক কৰি দিয়ক আৰু আপোনালোকে মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা ওলাই যাওক মোৰ কোনো আপত্তি নাই কিন্তু মই জাতিক তলত পেলোৱা কোনো কাৰ্যতে কাকো সহ্য নকৰোঁ চিধা কথা আৰু এই যিমানখিনি আগ্ৰাং বাগ্ৰাং চুতীয়াৰ পৰা চুতীয়া ফালৰ পৰা বলকি আছে তেখেতলোকে যিমান উচ্চ পদস্থ বিষয়ে নহওক মোৰ ফালৰ পৰা চিধি কথা আই ডোণ্ট কেয়াৰ মই দেউৰী হিচাপে মোৰ দেউৰী জাতিক ভাল পাওঁ মোৰ দেউৰীৰ কাৰণে মই সকলো কৰি যাম আপোনালোকে বাধা নিদিব আৰু আমাৰ বস্তু শ্বেয়াৰ নকৰিব প্লিজ এয়া মৰমেৰে যতীনদাৰ এতিয়া নতুন ডায়লগ এটা অহাৰ নিচিনাকৈ মৰমেৰে কৈছোঁ বুজিব মৰমেৰে কৈছোঁ আমিও বুজিব বছ ইমানটো কথাই ক'লোঁ আৰু প্লিজ ফ্ৰেণ্ডছ এই যুদ্ধটো আপোনালোকেও শ্বেয়াৰ কৰক আৰু আপোনাক যিমান পাৰে সেই পেজটোত গৈ ৰিপৰ্ট কৰক যিমানটো পাৰে সেই পেজটো ৰিপৰ্ট কৰি আপোনালোকে ব্লক কৰক কাৰোবাৰ কিবা মনৰ কথা ক'বলগীয়া আছে সুধিবলগীয়া আছে বা ক'বলগীয়া আছে মোক ক'ব পাৰে মই আছোঁ আৰু কোনোবাই যদি মোৰ লগত যোগাযোগ কৰিব খোজে তেতিয়াহ'লে মোৰ নাম্বাৰো মই দিয়া আছোঁ মোৰ নাম্বাৰ 7002081618 মই আকৌ এবাৰ কৈছোঁ 7002081618 এয়া মোৰ নাম্বাৰ মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰৰ কিনাপথাৰত আৰু কিনাপথাৰ বুলি ক'লে সকলো ৰাইজেই জানে কিনাপথাৰখন কোনখন দেউৰী কোনখন গাঁও গতিকে আপোনালোকে বুজিব মই কাক কি কৈ আছোঁ মই পাৰ্চনেলি কাকো এটেক কৰি কাৰোবাক কিবা কৰিবলৈ অহা নাই বা খোজা নাই কিন্তু মই এটা কথা অনুৰোধ কৰিছোঁ আমি দেউৰী হিচাপে দেউৰীক থাকিবলৈ দিয়ক আমাৰ লগত কোনো ধৰণৰ পলিটিক্স নকৰিব জুবিনদাৰ দৰে পলিটিক্স নকৰিবা বন্ধু আমাৰ সাজ সজ্জা আমাৰ খোৱন উৰণ মই দেউৰী সাহিত্য সভাৰ সকলো বিষয়ববীয়া ছাৰকসকলকো মই আহ্বান জনাইছোঁ প্লিজ আপোনালোকে এই মেটাৰবিলাকত চকু ৰাখিব আজিকালি অনলাইন মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ যুগত আপোনালোকে ঘৰত বহি কেৱল ডিছকাছ কৰি থাকিলেই নহ'ব অনলাইন মিডিয়াটো কি হৈ আছে সেয়াও খবৰ ৰাখিব লাগিব কাৰণ অনলাইন মিডিয়াত আজি যি ইলেক্ট্ৰনিক মাধ্যমেৰে যি ধৰণে স্পীডেষ্ট ৱেত বিয়পি পৰে কথাবোৰ আজি বাহিৰত থকা ইণ্টাৰনেশ্যনেল দেশত থকা কাউণ্ট্ৰিৰ মানুহে যেতিয়া ছাৰ্চ কৰিব দেউৰী তেতিয়া যদি চুতীয়াসকলে লিখা থাকে যে এয়া আমাৰ তেতিয়াহ'লে তেওঁলোকে আকৌ কেতিয়াও ৰিকগনাইজ কৰিব নোৱাৰিব প্ৰকৃত দেউৰী আৰু চুতীয়া কোন কমল মই আজিৰ দিনত ৰাতিপুৱা টাইমতে 9-10মান বজাতে মই হয়তো এটা ষ্টেটাছ শ্বেয়াৰ কৰিছোঁ সেইটো তুমি চালেই গম পাবা মই কি বিষয়ত কথাটো পাতি আছোঁ তেখেতলোকে ইমান ডাঙৰ এটা ইছ্যু কৈ দিছে যে ভীম্বৰ দেউৰীৰ নিচিনা মানুহক ভীম্বৰ দেউৰী আগতে চুতীয়া আছিল ভীম্বৰ দেউৰীয়ে চুতীয়া লিখিছিল গতিকে এই কথাটো টলাৰেট কৰিব পৰা নাই মই মোৰ চেণ্টিমেণ্টটো জাহিৰ কৰি দিলোঁ তেখেতলোকৰ লগত কাজিয়া কৰিছিলোঁ তৰ্ক কৰিছিলোঁ তেখেতলোকে নোৱাৰি লাষ্টত মোক ব্লক কৰি দিলে গতিকে মই এটাই অনুৰোধ কৰিছোঁ মোৰ ফ্ৰেণ্ডছসকলক সকলোৱে যিমান পাৰে
প্ৰহ্লাদ ছাৰ আহিছে প্ৰহ্লাদ ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লাইভত যোগাযোগ কৰাৰ বাবে আৰু প্লিজ ছাৰ আপোনালোকে দেউৰী সাহিত্য সভাৰ বিষয়ববীয়াসকলক মই অনুৰোধ কৰিছোঁ এই মেটাৰটো সহজভাৱে নল'ব যে বাদ দিয়া অনলাইন আহিছে অনলাইন গুচি যাব প্লিজ ইট ইজ এ চেঞ্চিটিভ মেটাৰ আৰু দেউৰীসকল যে এদিন এই এনেকুৱাকৈ এৰি দিওঁতে শেষ হৈ যাব যদি আমি একো নকৰোঁ আৰু আমি যদি আজিৰ দিনত যদি ট্ৰাই নকৰোঁ আমি আজিৰ দিনত যদি তেখেতলোকক প্ৰতিবন্ধ নকৰোঁ গতিকে এদিন যদি নকৰোঁ তেতিয়াহ'লে আমি এদিন শেষ হৈ যাম দেউৰী শেষ হৈ যাম গতিকে এটাই কথা আমি দেউৰী কেতিয়াও চুতীয়া নাছিল চুতীয়াসকল চুতীয়াৰ লগত আমাৰ কোনো চুতীয়াসকলক মই বেয়া পাওঁ সেইটো কথা ক'বলৈ যোৱা নাই সেইটো বেয়া ভুল নবুজিব যিসকল চুতীয়াই যিসকলে দেউৰীক কৈ আছে যে দেউৰী আমি আমাৰ বস্তু এইটো তেখেতলোকক মই এটাই ৱাৰ্ণিং দিছোঁ আপোনালোকৰ বস্তু পাৰিলে আপলোড কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ লগত আমাৰ দেউৰী সম্পত্তি আপোনালোকৰ নিজৰ বুলি কৈ আপলোড নিদিব দেউৰী কালচাৰ যিদৰে কালচাৰ আজি আমি যিধৰণে আমাৰ সাজ সজ্জা পিন্ধন উৰণ থকা মেলা সকলো বৃন্দাবন দা এইটো অলপ চেঞ্চিটিভ মেটাৰ এটাৰ কাৰণে আহিলোঁ আজি বিশেষকৈ মই মেটাৰটো ষ্টেটাছত শ্বেয়াৰ কৰিছোঁ চালে অকণমান গম পাব বিষয়টোত আপোনালোক অনা দেউৰী আৰু অনা অসমীয়া তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু আমাৰ দেউৰীসকলক লৈ কোনো এজনে চুতীয়া এটা ট্ৰাইবছ হয় কিন্তু সকলো চুতীয়াকে মই দুখ দিবলৈ নাযাওঁ চুতীয়াৰ কেইজনমানে মহান পুৰুষ এইবিলাক কেইজনমান মহাপুৰুষে আমাক দেউৰীসকলৰ সকলো বস্তু তেখেতলোকৰ পেজত আপলোড কৰি কৈ আছে যে আমি দেউৰীসকল চুতীয়া আছিলোঁ আৰু আমাৰ যিমানখিনি সংস্কৃতি তেখেতলোকে কৈ আছে যে সেয়া তেখেতলোকৰ চুতীয়া সংস্কৃতি গতিকে সেইটোত মই অপ'জ কৰি কিনি আজি এই লাইভটোত আহিলোঁ তো আপোনালোকে লাইভত মোৰ ফ্ৰেণ্ড লিষ্টত আছে যেতিয়া গতিকে মোক চাইছে গতিকে আপোনালোকে একো কমেণ্টছ কৰা নকৰ সেইটো একো নাই কিন্তু মই মোৰ ফ্ৰেণ্ড লিষ্টত থকা যিমানখিনি দেউৰী আছে সকলো দেউৰীকে মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে এইটো কেয়াৰ ল'বৰ হ'ল আৰু থেংক ইউ ৰাজলক্ষ্মী তাই নাহাৰলগুণত থাকে ৰাজলক্ষ্মীয়েও বহুতখিনি এইটো বিষয়ত লাগিছে পাৰ্থজিতে লাগিছে তীৰ্থ দুপিয়াই লাগিছে বহুত ধৰণে বহুত জেগাৰ পৰা ফ্ৰেণ্ডসকলে লগ খাই সেই টপিকছটোত তৰ্ক কৰিছে আৰু বহুতৰ মই নাম নাজানো হয়তো বহুতৰ মোৰ ফ্ৰেণ্ড লিষ্টতো আছে বহুতকেইজনৰ মই নাম একেলগে ল'বও নোৱাৰোঁ গতিকে তেখেতলোককো মই মষ্ট ৱেলকাম আৰু আমি এৰি দিয়াত নাই আমি টীম হৈ এই কথাটোত অনুপম দেউৰী আছে ডিব্ৰুগড়ৰ পৰা গতিকে আমি চবেই ইউনিটি হৈ এই অনলাইনত যিবিলাক হৈ আছে আৰু অনলাইনত যিবিলাক হৈ আছে হয়তো দেউৰী সাহিত্য সভাই চকু নিদিব কাৰণ তেখেতলোকে এটা বেলেগ বিষয়ত লাগি থকা তেখেতলোকৰ সিমান সময়ো নাথাকে গতিকে তেখেতলোকক আমি দুখ দিবলৈ নাযাওঁ কিন্তু তেখেতলোকক আমি অৱগত কৰিছোঁ তেখেতলোকৰো দায়িত্ব এই কথাটোত এই মেটাৰটোত চকু দিয়াটো মই ভাবোঁ তেখেতলোকৰো দায়িত্ব এইটো কাৰণ এয়া অকল মোৰ বা অনুপমৰ বা কোনোবা ৰাজলক্ষ্মী কোনোবা পাৰ্থজিতৰ নহয় এই গোটেই যুদ্ধটো আমাৰ দেউৰী জাতিৰ গতিকে আমি দেউৰী জাতিৰ ফালৰ পৰা আমি অনলাইন আমি যিমানখিনি নৱপ্ৰজন্মৰ যুৱক যুৱতী আমি লগ খাই কিনি সেই তৰ্কটোত লিপ্ত হৈছোঁ গতিকে সেই তৰ্কটোৰ বিষয়ে আমি অৱগত কৰিছোঁ দেউৰী সাহিত্য সভা DAC অট'নমাছ কাউন্সিলৰ কোনোবা বিষয়ববীয়াসকল যদি আহে তেখেতলোককো মই ৰিকুৱেষ্ট কৰিব খুজিম আপোনালোকে প্লিজ মেটাৰটোত চাওক আৰু আমি দেউৰী চুতীয়া এই মেটাৰটো এটা ক্লিয়াৰ প্ৰতিছবি লাগে আমাক দেউৰী চুতীয়া যদি চাইণ্টিফিকলি আপোনালোকে প্ৰুভ কৰিব পাৰে যে দেউৰী চুতীয়া মষ্ট ৱেলকাম আমি মানি ল'ম বাদ দিয়া কিন্তু এনেই জাপি দি জোৰ জবস্তি এইটো আমাৰ কৰি নাথাকিব প্ৰমাণ নোহোৱালৈকে গতিকে যিটো এটা মেটাৰটো আমি ইমানটো জানো যে আমি দেউৰীয়েই গতিকে তাত কোনো কথাই নাই হয়তো চুতীয়াহে আমাৰ আছিল তেনেকৈ আমি ক'ব পাৰোঁ চুতীয়াহে আমাৰ পৰা ওলাই যোৱা কাৰণ যোনে ওলাই যায় মোৰ ঘৰত এতিয়া অসমত আজি অসমীয়া ভাষা চলে মেজৰিটি আজি অসমীয়া কোনোবা বেংগলীও অসমীয়া শিকিব লাগিব কোনো মুছলমানো অসমীয়া শিকিব লাগিব মিচিঙো শিকিব লাগিব অসমীয়া দেউৰী শিকিব লাগিব অসমীয়া মই যদি দেউৰীৰ পৰা ওলাই যাওঁ তেতিয়াহ'লে মই অসমীয়াহে শিকিম মই দেউৰী হয় আকৌ দেউৰী নিশিকিমগৈ কাৰণ মোৰ মেজৰিটি কমি যাব মোৰ ঘৰত চবেই দেউৰী কথা পাতে আৰু মই ঘৰৰ পৰা ওলাই যাওঁতে যেতিয়া ঘৰৰ এজন হৈ ওলাই যাম মই তেতিয়া অনা দেউৰীবিলাকৰ মাজত যাম তেতিয়া মই দেউৰীকে কথা পাতিব নোৱাৰিম মই অসমীয়া কথাতে কথা পাতিম গতিকে অসমীয়া ভাষাক মই কিবা ইটিকিং কৰিব কথা কোৱা নাই আজি চুতীয়াসকলৰ নিজস্ব ভাষা নাই আমাৰ নিজস্ব দেউৰী ভাষা আছে আমাৰ জাতীয় সাজপাৰ আছে অথচ আমি তেখেতলোকৰ পৰা ওলাই অহা বা ভীমবৰে চুতীয়া লিখে
এইটো কথাটো কিমান গ্ৰাহ্য কৰিব পৰা ধৰণৰ কথা মই ক'ব নোৱাৰিম, কিন্তু মোৰ ফালৰ পৰা যিটো চেঞ্চিটিভ মোৰ মনত যিটো লাগি আছে মই সেয়া কেতিয়াও এনেদৰে যাব দিব নোৱাৰোঁ মানে। গতিকে মোৰ ফ্ৰেণ্ডছ সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, গান সদায় চলি থাকিব, গান বিহু আহিছে বিহু যাব, গান আহিছে নতুন গান ওলাব, নতুন গান আহিছে আমি দি আছোঁ, সেইবিলাক চলি থাকিব। তাৰ মাজতো আমি জাতিক ভাল পাব লাগিব। জাতিক ভাল পোৱাৰ অভিনয় নালাগে, অভিনয় কৰি নহয় বোলে মই জাতিক ভাল পাওঁ, মুখত নহয়, অভিনয় কৰি। আৰু যিসকলে সেই মুখত অভিনয় কৰি দেউৰী লিখি চুতীয়াৰ গুণগান গায় তেখেতলোকক এটাই অনুৰোধ, ছাৰ দাদা বাইদেউ যোন আছে আপোনালোকে প্লিজ দেউৰী উপাধি কাটি চুতীয়া লিখক, চুপচাপছে আমি একো নকওঁ আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই। আমি চুতীয়াক বেয়া পাওঁ সেইটো ক'বলৈ নাযাওঁ দেই, বাৰে বাৰে মই কৈ আছোঁ, চুতীয়া আমাৰ ভাই বন্ধু, আমি একেলগে আছোঁ। কিন্তু সেই যিবিলাকে দেউৰীক চুতীয়া কৰে সেইবিলাকক মই কৈ আছোঁ। যি কি নহওক ফ্ৰেণ্ডছ, লাইভটো শ্বেয়াৰ কৰিব যাতে সেই মহান পুৰুষজনৰ চকুত পৰে এই লাইভটো, আৰু তেখেতে গম পাওক মই তেখেতক অ'পেন চেলেঞ্জ কৰি কৰি ইনভাইট কৰি কৈ আছোঁ, আহক মোৰ লগত ডিবেট কৰক, আৰু আপোনাৰ যদি তথ্য সহকাৰে আপুনি প্ৰমাণ দি কৰিব পাৰে যে দেউৰীসকল চুতীয়া আছিল, মই মানি ল'ম আপোনাৰ কথা। আৰু যদি মই প্ৰমাণ কৰি দিওঁ যে দেউৰীসকল কেতিয়াও চুতীয়া নহয়, তেতিয়াহ'লে বেকাৰ। আপুনি অকল ক্ষমা খোজাই নহয়, আপুনি মানি লোৱাই নহয়, আপুনি আমাৰ সমগ্ৰ জাতিৰ ওচৰত ক্ষমা ভিক্ষা কৰিব লাগিব। কি ক'ম সেইটো কমল, বহুত ধৰণৰ কথা হ'ল, আজি তৰ্কও লাগিলোঁ তেখেতৰ লগত, লাষ্টত ব্লক কৰি দিলে। যি কি নহওক সকলোৱে শ্বেয়াৰ কৰিব, আৰু মোৰ অনুভৱটো যদি সঁচা বুলি ভাবে তেতিয়াহ'লে মোৰ সহযোগ কৰিব মোৰ লগত। আৰু এই যুদ্ধত মই অকলে নহয়, মোৰ লগত বহুত মোৰ ফ্ৰেণ্ডছ আছে, বন্ধু বান্ধৱ আছে, আৰু তেখেতলোককো মই অনুৰোধ কৰিছোঁ প্লিজ য'তেই পাই ৰিপৰ্ট কৰক, য'তেই যোনে চাইছে ৰিপৰ্ট কৰক। কাৰণ আমাৰ দেউৰীৰ ছোৱালীৰ ফটোবিলাক, আমাৰ দেউৰীৰ কালচাৰ ড্ৰেছত থকা ফটোবিলাক, আমাৰ আবৰ বৰলহৰীয়া চাবাবিলাক, আমাৰ দেউৰী মজেয়া চাজেবা টোকাৰী বিন বজোৱাবিলাক তেখেতলোকে চুতীয়াৰ বুলি কৰি কিনে আপলোড কৰিছে পেজটোত। গতিকে এইটো যদি আমাৰ জাতিক ভাল পায়, সঁচা তেজ আছে দেউৰী তেজ, তেতিয়াহ'লে ব্লক কৰক, চিধা চিধি কথা, সেইটো ৰিপৰ্ট কৰক। আৰু আমি একত্ৰিত হৈ আমি আগবাঢ়িম এইটো বিষয়ত। সহায় সহযোগিতা লাগিব সকলোৰে। আজিলৈ ইমানেই। সকলোৱে শ্বেয়াৰ কৰিব যাতে সেই মহান পুৰুষজনে এই লাইভটো দেখি পায়। কোনজন আছিলে, কোন মহান পুৰুষ আছিলে সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ তেখেতে নিজৰ পৰিচয় আৰু মোবাইল নাম্বাৰ মই খুজিছিলোঁ বহুতবাৰ, আৰু মোবাইল নাম্বাৰ খোজোতে উল্টা মোক বেলেগ এটা ৱৰ্ড ইউজ কৰি কথাটো কৈছে, যিটো মোৰ চেণ্টিমেণ্টত এতিয়াও লাগি আছে। তেখেতে বহুত বেয়া বেয়া ধৰণৰ ভাষা ইউজ কৰি কথাটো কৈছে। যি কি নহওক সেইটো তেওঁৰ মানসিকতাটো গম পোৱা যায়, তেখেতে যে কিমান নিম্ন খাপৰ মনৰ মানসিকতাৰ মানুহ। গতিকে সেইটোত লৈ কিনে মোৰ কথা নাই। তেখেতলোকক মই এটাই ডিবেট কৰিব খুজিম, এটাই মই আহ্বান কৰিছোঁ অনলাইন, আহক আমি একেলগে বহি প্ৰত্যুত্তৰ দিম, কাৰ যুক্তি সঁচা কাৰ যুক্তি মিছা। আৰু যদি পাৰে আহক, এই মিছামিছিকৈ আমাৰ দেউৰী সংস্কৃতিবিলাক লৈ চুতীয়া বুলি কৰি নাথাকিব। আৰু যিসকল দেউৰীৰ মাজত এই দেউৰী চুতীয়া অনুভৱটো আছে, প্লিজ আপোনালোকে চুতীয়া হৈ থাকক, আমাৰ কোনো আপত্তি নাই, কাজিয়া কৰাৰ মোৰ কোনো অধিকাৰ নাই, বা মই একো নকৰোঁ। কিন্তু আপোনালোকে প্লিজ দেউৰীৰ বস্তু দেউৰী থাকিব দিয়ক, দেউৰীৰ বস্তু চুতীয়া কৰি নপৰিব, ৰাজনীতি নকৰিব। গতিকে আজিলৈ আহোঁ, লাগি থাকিম, সকলোৰে সহায় সহযোগিতা লাগিব। যিমানটো পাৰে লাইভটো শ্বেয়াৰ কৰি দিব, আৰু মই দিয়া ষ্টেটাছটো আজি মোৰ প্ৰফাইলত চেক কৰিলেই পাব। গোটেই ষ্টেটাছটো মই তেখেতলোকৰ লগত অলপমান কথা বতৰাৰ মই স্নেপো দি দিছোঁ, স্ক্ৰীনশ্বট। গতিকে সকলোৱে চাব, যিমানখিনি ফ্ৰেণ্ড আছে। আৰু আজিলৈ বাছ মাইণ্ডটো অলপ ডিষ্টাৰ্ব আছিলে, চ' অনলাইন আহি মই কথাখিনি ক'বলগীয়াত পৰিলোঁ। তাৰ কাৰণে মোক ক'ৰবাত যদি কিবা এটা মেটাৰত যদি বেয়াকৈ কৈ পাইছোঁ, বা আপোনালোকৰ যদি আঘাত পাইছে তেতিয়া বেয়া নাপাব। মেটাৰটো অকণমান বেলেগ হোৱাৰ কাৰণে মানে ইম'শ্যনছটো বেলেগ হৈ আছে, অলপ আৱেগিক হৈ আছোঁ, কথা বতৰাতে ভুল হৈ গৈছে, আৰু ক্ষমা কৰিব। আজিলৈ এতিয়া আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। প্লিজ কাইণ্ডলি শ্বেয়াৰ কৰিব, আৰু মোৰ লগত যিসকলৰ দেউৰী তেজ আছে তেখেতলোকে মোৰ লগত ছাপোৰ্ট কৰিব। ধন্যবাদ।